গাইজ কি খবৰ তোমালোকৰ তো আজি এই ভিডিঅ'টো কাট অফৰ বিষয়ে কথা পাতিম মানে যোৱাকালি যিটো কাট অফ মাৰিলে যেনেকুৱা ধৰণৰ কাট অফ মাৰিলে সেইটো মানে বহুত হাই কাট অফ মাৰিছে ভাবিছিলোঁ যে নাম আহিবই চাগে যদি 2022 চনত এনেকুৱা কাট অফ মাৰিছে 50 মান গৈছে আমাৰ দৰঙত তো এইবাৰ মানে 52.32 মান গৈছে ভিক্টৰ দাৰ ভিডিঅ'টো চাওক তাৰপিছত মই কৈ আছোঁ আৰু এই কথাটো মই কৈ আছো 100% মই কৈ আছো গোটেইখিনি ষ্টুডেণ্টক যোনে যোনে আনছেটিছফাইড এই লিষ্টখনৰ কাৰণে আবেদন কৰ এডিআৰিৰ ক্ষেত্ৰত হওক বা আসাম পুলিচ কাৰণ মই এডিআৰিত ভাবিছিলো নাই ঠিক আছে যাব পাৰে এবাৰ বহুত পঢ়া শুনা কৰা ষ্টুডেণ্টে দিছে আসাম পুলিচত মই গ্যাৰাণ্টি দি কৈছো কোনো এপিএসসিৰ ষ্টুডেণ্ট কোনো ডিগ্ৰীৰ সেই যে এইবিলাক ষ্টুডেণ্টে আসাম পুলিচত নাযায় কিয় কচোন ৰানিং কৰিব লাগে ব্ৰ বস্তুটো বুজি পাইছ নাই ক্লিয়াৰ হৈছে যিমানখিনি ষ্টুডেণ্টছ আছে মাথাত সোমাইছে নাই বস্তুটো ক্লিয়াৰলি বুজি পাইছ নাই পোৱা কাৰ মাথাত সোমাইছে এডিআৰিৰ ক্ষেত্ৰত মই অলপ হলেও অকমান ডাউট আছিল যদি মোৰ কিমান ডাউটটো ক্লিয়াৰিফাই হোৱা নাছিলে মই এইকাৰণে আসাম পুলিচৰ কাৰণে ৰৈ আছিলো যে আসাম পুলিচত কি গেম খেলে ইহঁতে ভাবিছে কাট অফ হাই দেখাই দিলে মানুহে ধৰিব নোৱাৰিব বুৰ্বক তহঁত মই নহয় তহঁতে যোনটো ডাঙৰ গেম খেলিছো এইবাৰ কাট অফৰ হাই দেখাই কিনে যে বহুত ষ্টুডেণ্ট আছে কাট অফ হাই দেখাই দিম আৰু তাৰপিছত কোনো গম নাপাব কোনে কি কৰিছে মোৰ কথা চিধা এতিয়া মোৰ প্ৰশ্ন আৰু মোৰ আহ্বান এটাই ঠিক আছে কোনে কিমান পাইছে আমাক লিষ্টটো দিলে হ'ল চিধা কথা কাট অফ আমি নিজে কেলকুলেট কৰিব পাৰিম হয়নে নহয় কোনে কিমান পাইছে সেইখন লিষ্ট দিলে হ'ল বোলে বজালিত মোৰ কথা হৈছে বস্তুটো তহঁতে বুজি পাবি সেইখন দিলে পুৰা ক্লিয়াৰ হৈ যাব আৰু ইহঁতে এইখন ৰাতিৰ ভিতৰত কিমান বনাই থাকিবতো নোৱাৰে আমাক দুদিনৰ ভিতৰত আমাক লিষ্টখন দিয়ক যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কিমানটাই এপিয়াৰ কৰিছে কিমানটাই কিমান মাৰ্কছ পাইছে একৰ্ডিংলি কাৰণ সিটো গম পাব তাৰ লগৰটোইটো গম পাব যে বঙাইগাঁৱত ইমানটাই দিছিলে ইমানটাৰ ইমান পাইছে কাছাৰত ইমানটাই দিছিলে চৰাইদেউত ইমানটাই দিছিলে চিৰাঙত ইমানটাই দিছিলে দৰঙত ইমানটাই দিছিলে ধেমাজিত ইমানটাই দিছিলে ইমানটা ইমান মাৰ্কছ পাইছে একদম চিধা ক্লিয়াৰ কাট আমাক সেইখন লিষ্ট ভিডিঅ'টো চালে কি কৈছে ভিক্টৰ দাই তো আজি মানে আমাৰ ল'ৰাবিলাকে এপ্লিকেশ্যন দিব গৈছে হাইকোৰ্টত তো গাইজ আপোনালোকে পৰহি ওলাব কালি ৰবিবাৰ সোমবাৰত ওলাব কাৰণ কালি বন্ধ থাকিব হাইকোৰ্ট তো চবে যাব লাগিব ৰিকুৱেষ্ট কৰিব লাগিব যাতে আমাৰ ছেকেণ্ড লিষ্টটো আহে নামটোত বা ছেকেণ্ড লিষ্টখন আমাৰ মামাই দিয়ে হিমন্ত মামাই যে ইমান দিন ধৰি আমি কষ্ট কৰিছোঁ কিন্তু কষ্টৰ ফলটো নাপালোঁ 51.98 পাইছোঁ মই বহুত পাইছোঁ এইটো কাৰণ ভাবিছিলোঁ 50 মান যাব কাট অফ আমাৰ দৰঙত কিন্তু এনেকুৱা যে কাট অফ যাব ভবা নাছিলোঁ তো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো আৰু ওপৰত চাই আছে তোমালোকে যিটো এপ্লিকেশ্যন আজি মাৰা হৈছে মানে আজি দিছে